নমস্কাৰ এগৰাকী বিশেষ ছোৱালী যি এগৰাকী মেট্ৰিক পৰীক্ষাৰ সময়ত যথেষ্ট ভাইৰেল হয় সামাজিক মাধ্যমত সমালোচনা হৈ থাকে এগৰাকী বিশেষ ছোৱালী আৰু এই ফটোখন লগাই দিছো আপুনি যি দৃশ্য দেখিছে আৰু সেইগৰাকী যুৱতী মোৰ সৈতে আছে প্ৰথমে আপোনাৰ নামটো সুধিছো নাম কি ঘৰ ক'ত হয় মোৰ নাম হৈছে হিয়া সৰকাৰ ঘৰ মোৰ আদাগোদামৰ ফালে লালগণেশ্বৰ এৰিফালে তাত মই এতিয়া বৰ্তমান বিবাহিত মই আৰু মানুহে মোৰ ফটোখন হয় লৈ পেলাই বহুতখিনি ইউজ কৰি আছে দেখিছোঁ বাৰু মই চাই আছোঁ ফটোখন উঠোৱা হৈছিলে মোৰ স্কুলৰ যেতিয়া মই মেট্ৰিক দিছিলোঁ যেতিয়া মই ক্লাছত ফাৰ্ষ্ট এক্সামৰ দিনা মই বহিছিলোঁ এক্সাম দিবলৈ তেতিয়া মোৰ ফটোগ্ৰাফাৰ আহিছিল স্কুলত মই TC গাৰ্লছ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা পাছ আউট তো তাত আমাৰ ফটোগ্ৰাফাৰে মই ফাৰ্ষ্ট বেঞ্চত বহিছিলোঁ তো তেতিয়া মোক ফটো উঠাইছিলে তো সেই তেতিয়াৰ পৰা 2010ৰ কথা সেইটো সেই 2010ৰ পৰা আজি 2024লৈ মোৰ ফটোখন আজি ইউজ হৈ আছে মেট্ৰিক পৰীক্ষা আহিলে যিকোনো মানে চব চেনেলতে মোৰ ফটোখন মই দেখা পাওঁ আৰু মোৰ ফটোখন লৈ বহুতখিনি মানুহে বহুতখিনি কথা কয় সেইটোৱে আৰু পাছ কৰিলে নে সেইটো কথা যথেষ্ট সুধে আপুনি পাছ কৰিলে নে পাছটো কৰিছোঁ বাৰু পাছ মই 2010তে কৰিলোঁ পাছ কৰি আজি বহুত বছৰে হ'ল পাছ কৰা কিন্তু মানুহেতো আৰু সেইখন ফটো লৈ বহুতখিনি মোকো কুৱেশ্যন কৰে যে মই পাছ কৰিলোঁ নে নাই তেনেকুৱা ধৰণৰ বহুতখিনি হয় পাছ কৰিছোঁ বাৰু হয়